নমস্কাৰ বন্ধুসকল, জয়সিমৰাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আচলতে বাহিৰত বহুত গৰমে বেছি গৰম বহুত পৰিছে, সেইকাৰণে ঘৰৰ পৰা সেনেকৈ ওলাই যাব পৰা নাই। আজি এটা মানে সেনেকৈ ভ্লগ চগ দিব পৰা নাই, এইকেইদিন মানে যাব পৰা নাই ক'তো, মানে গেলিও সেই গৰমত আৰু মানে ভাল নালাগে। এটা বিশেষ কথাৰ কাৰণে আজি ভিডিঅ' এটা বনালোঁ, যি গমে পাইছে আপোনালোকে যে অহাকালি এখন ৰবিদাৰ আমাৰ ফিল্ম এখন আহি আছে, অসমীয়া চিনেমা। নাম হৈছে শ্ৰী ৰঘুপতি। গতিকে চিনেমাখন চবেই চাব। আৰু ৰবিদাৰ অভিনয় চবেই জানেই কেনেকুৱা অভিনেতা ৰবিদা, আগতে তেওঁৰ চিনেমা চাইছি আপোনালোকে। গতিকে এখনো চাব, বহুত মৰম দিব আৰু অসমীয়া চিনেমাক সদায় ছাপোৰ্ট কৰি যাওক। আৰু যোনখন চিনেমা শ্ৰী ৰঘুপতি, সেইখন চিনেমা আমিও চাব যাম। আমি বুলি ক'লে মই আমাৰ চেমৰাৰ লোকবাদ্য সাংস্কৃতিক গোষ্ঠীত 20জন আছোঁ। আমি 20জনীয়া ষ্টাফ এটা, আমি 20জন গোটাইখিনি শ্ৰী ৰঘুপতি চাব যাম। হয়তো আমি কালি যাব পাৰোঁ না, সেইটো নাজানো, কিন্তু ৰবিবাৰে আমি গোটেইখিনি ফ্ৰী, গোটেইকেইটা ৰবিবাৰে চাব যাম। আৰু সম্ভৱ হ'লে ভ্লগ এটা বনাম, আপোনালোকক দেখোন কেনেকৈ কি হয়। আমি শ্ৰী ৰঘুপতি আমি 20জন চাব যাম, আৰু চবেই সেনেকৈ দলে বলে যাওক, শ্ৰী ৰঘুপতি চাওক। অসমীয়া চিনেমা চাওক, অসমীয়া চিনেমা প্ৰত্যেকখন চিনেমা চাওক। শ্ৰী ৰঘুপতি বুলি কথা নাই, ৰাঘৱ আহি আছে, জুবিনদাৰ ৰৈ বিনালে আহিছে, এনেকৈ আহি থাকক। প্ৰত্যেকখন অসমীয়া চিনেমাক ছাপোৰ্ট কৰক, অসমীয়া চিনেমা চাওক। অসমীয়া চিনেমা এটা বস্তু, জুবিনদাৰ কোৱাৰ দৰে দৌৰি দৌৰি যাম, অসমীয়া চিনেমা চাম, সেইটো কৰক। অসমীয়া চিনেমা যাতে বহুত ওপৰত যাব পাৰে, সেইটো মনত ৰাখোঁ। অসমীয়া চিনেমা চাওক আৰু নিজৰ লগতে 10জনকো চাবা লৈ যাওক। জয় অসমীয়া চিনেমা, জয় অসম। সিহঁত যদি ধুমুহা হয়, মই জুই হয়, আৰু জুইত যিমানেই বতাহ লাগে সিমানেই ডাঙৰকৈ জ্বলে। সদায় থাকিম মৰণে মাতিলেও কথা ৰাখিম আছিলো আছো